নমস্কাৰ বন্ধুসকল, টিচাৰ্ছ ভিউ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে জানে 2021 বৰ্ষত অক্টোবৰ মাহত অসম চৰকাৰে টেট পৰীক্ষা অনুষ্ঠিত কৰিব আৰু সেই টেটত অসমীয়া ভাষা বিষয়ক যি অধ্যায় থাকিব তাৰে লগত সংগতি ৰাখি কেইটামান সম্ভাৱ্য প্ৰশ্ন আমি ইয়াত উত্তৰ সহ দিবলৈ প্ৰয়াস কৰিছোঁ। আশা কৰোঁ সকলোৱে ইয়াৰ পৰা কিছু হ'লে উপকৃত হ'ব। ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চোৱাৰ বাবে অনুৰোধ জনালোঁ। এতিয়া আহক আমি প্ৰশ্নবোৰলৈ চাওঁ কি কি প্ৰশ্ন আছে। প্ৰথম প্ৰশ্ন, অসমৰ প্ৰথম বাতৰি কাকত অৰুণোদয় কোন চনত প্ৰকাশিত হৈছিল? ক 1848 চনত, 1846 চনত, 1876 চনত, 1889 চনত। শুদ্ধ উত্তৰ 1846 চন। অসমীয়া কথা কবিতাৰ জন্মদাতা কোন? লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, যতীন্দ্ৰনাথ দুৱৰা, জ্যোতিপ্ৰসাদ আগৰৱালা। শুদ্ধ উত্তৰ যতীন্দ্ৰনাথ দুৱৰা। লোকসাহিত্যসমূহ হৈছে লিখিত সাহিত্য, মৌখিক সাহিত্য, ধনিক শ্ৰেণীৰ সাহিত্য, দৰিদ্ৰ শ্ৰেণীৰ সাহিত্য। শুদ্ধ উত্তৰ মৌখিক সাহিত্য। প্ৰথম অসমীয়া ৰোমান্টিক কবিতা কোনটো? জলকুঁৱৰী, বনফুল, নিয়, বনকুঁৱৰী। শুদ্ধ উত্তৰ বনকুঁৱৰী। স্তুতিমূলক বৈষ্ণৱ গীতক কি বুলি কোৱা হয়? উপমা, শ্লোক, পয়াৰ, ভটিমা। শুদ্ধ উত্তৰ ভটিমা। অসমৰ আইতা বুলি কাক জনা যায়? চন্দ্ৰপ্ৰভা শইকীয়ানী, কনকলতা বৰুৱা, নলিনীবালা দেৱী, নিৰ্মলপ্ৰভা বৰদলৈ। শুদ্ধ উত্তৰ নলিনীবালা দেৱী। কেপাই শৰ্মা তলৰ কোনগৰাকী লেখকৰ ছদ্মনাম? মহিম বৰা, বিনন্দ চন্দ্ৰ বৰুৱা, ভৱেন্দ্ৰনাথ শইকীয়া, ভৱানন্দ বৰুৱা। শুদ্ধ উত্তৰ বিনন্দ চন্দ্ৰ বৰুৱা। বিষ্ণুৰাও ভাইটিয়ে কিমান ৰাতি শীৰ্ষক কবিতাটিৰ কবিগৰাকীৰ নাম কি? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, হেমাংগ বিশ্বাস, সৈয়দ আব্দুল মালিক, বিষ্ণুপ্ৰসাদ ৰাভা। শুদ্ধ উত্তৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। তলৰ কোনটো পুংলিংগ হয়? গছ, কবিতা, লতা, চন্দ্ৰ। শুদ্ধ উত্তৰ চন্দ্ৰ। চুঙাৰ বাদুলি এই খণ্ডবাক্যটোৰ অৰ্থ হ'ল অজ্ঞ লোক, বৰ ডাঙৰ, বৰ সৰু, অতি চেনেহৰ। শুদ্ধ উত্তৰ অজ্ঞ লোক। তলৰ কোনটো সমষ্টিবাচক বিশেষ্য? শতাব্দী, গণ, বজাৰ, শ্ৰেণী। শুদ্ধ উত্তৰ গণ। দিন শব্দৰ স্ত্ৰীলিংগ হ'ল দিন, দিনা, দন্য, দন্যতা। শুদ্ধ উত্তৰ দিনা। তেজৰে কমলাৱতী বৰগীতটিৰ ৰচক কোন? মাধৱদেৱ, শংকৰদেৱ, দামোদৰদেৱ, মাধৱ কন্দলী। শুদ্ধ উত্তৰ মাধৱদেৱ। অসমীয়া ভাষাত প্ৰকাশিত প্ৰথমখন সাপ্তাহিক আলোচনীৰ নাম কি? বাহী, জোনাকী, ৰামধেনু, নৱযুগ। শুদ্ধ উত্তৰটো হ'ল নৱযুগ। সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? ইয়াৰো ইংগম, দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা, মাকাম, অসীমত যাৰ হেৰাল সীমা। শুদ্ধ উত্তৰ ইয়াৰো ইংগম। অসমীয়া চুটিগল্পৰ জনক বুলি কাক কোৱা হয়? যতীন্দ্ৰনাথ দুৱৰা, হেমচন্দ্ৰ বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, সৈয়দ আব্দুল মালিক। শুদ্ধ উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। চিৰ চেনেহী মোৰ ভাষা জননী শীৰ্ষক গীতটি কোনে ৰচনা কৰিছিল? নলিনীবালা দেৱী, মিত্ৰদেৱ মহন্ত, নৱকান্ত বৰুৱা, মহেশ্বৰ নেওগ। শুদ্ধ উত্তৰ মিত্ৰদেৱ মহন্ত। সুগন্ধি পখিলা নামৰ কবিতা পুথিখন কোনে ৰচনা কৰিছিল? ৰঘুনাথ চৌধুৰী, নৱকান্ত বৰুৱা, হীৰেণ ভট্টাচাৰ্য, জ্যোতিপ্ৰসাদ আগৰৱালা। শুদ্ধ উত্তৰ হীৰেণ ভট্টাচাৰ্য। অসমীয়া সাহিত্যৰ উপন্যাস সম্ৰাট বুলি কাক জনা যায়? ৰজনীকান্ত বৰদলৈ, লক্ষ্মীনাথ বেজবৰুৱা, ভৱেন্দ্ৰনাথ শইকীয়া, পাৰ্বতী প্ৰসাদ বৰুৱা। শুদ্ধ উত্তৰ ৰজনীকান্ত বৰদলৈ। কথাছবিৰ ৰূপ দিয়া অসমৰ প্ৰথমখন উপন্যাসৰ নাম কি? মৰমৰ দেউতা, মনোমতী, মিৰি জীয়ৰী, ভানুমতী। শুদ্ধ উত্তৰ মনোমতী। প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন বোলছবিখনৰ নাম কি? ভাইটি, জয়মতী, ইন্দ্ৰমালতী, হৃদয়ৰ আৰে আৰে। শুদ্ধ উত্তৰ ভাইটি। কাণখোৱা নামৰ পুথিখন কোনে ৰচনা কৰিছিল? মাধৱ কন্দলী, শ্ৰীধৰ কন্দলী, ৰাম সৰস্বতী, মাধৱদেৱ। শুদ্ধ উত্তৰ শ্ৰীধৰ কন্দলী। মৃত্যুটো এটা শিল্প, জীৱনৰ কঠিন শিলত কটা নিৰ্লভ ভাস্কৰ্য। এই কবিতাটিৰ কবি কোন? হীৰেণ ভট্টাচাৰ্য, নলিনীবালা দেৱী, নৱকান্ত বৰুৱা, মভিজ্যোতি দাসনাথ হাজৰিকা। শুদ্ধ উত্তৰ হীৰেণ ভট্টাচাৰ্য। অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি? ৰামধেনু, সঁফুৰা, সাতসৰী, ল'ৰাবন্ধু। শুদ্ধ উত্তৰ ল'ৰাবন্ধু। জ্ঞানীজনক সচেতনতাৰে জীৱনৰ বাটত খোজ দিবলৈ তলত কোনটো প্ৰবচন প্ৰযোজ্য হ'ব? শুই থকা শিয়ালে হাত ধৰিব নোৱাৰে,
অগ্ধাকৰ্ণৰ কৰ্ণপথে কৰে হত হস্তিৰ পিছলে পাওঁ সজ্জনৰ বুৰে নাও আঠুৱা চাই ঠেং মেলা শুদ্ধ উত্তৰ হস্তিৰ পিছলে পাওঁ সজ্জনৰ বুৰে নাও প্ৰথম অসমীয়া ব্যাকৰণখনৰ নাম কি অসমীয়া ব্যাকৰণ অসমীয়া ভাষাৰ ব্যাকৰণ অসমৰ ব্যাকৰণ গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ শুদ্ধ উত্তৰ গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ তলৰ কোনটো সন্ধিৰ স্বৰসন্ধিৰ উদাহৰণ দেৱযোগ অসুৰ দেৱাসুৰ উদ্যোগ নতি উন্নতি সমযোগ গতি সংগতি নমঃ যোগকাৰ নমস্কাৰ শুদ্ধ উত্তৰ দেৱযোগ অসুৰ দেৱাসুৰ পদ্ম আছে নাভিত যাৰ পদ্মনাভ এয়া কোন প্ৰকাৰৰ সমাসৰ উদাহৰণ দ্বন্দ্ব সমাস বহুব্ৰীহি সমাস কৰ্মধাৰয় সমাস দীৰ্ঘ সমাস শুদ্ধ উত্তৰ বহুব্ৰীহি সমাস ধাতুৰ পিছত যিবোৰ কৰ্ণ সমষ্টিৰ লগ লাগি এটা নতুন শব্দৰ সৃষ্টি হয় তাক কি বোলে জতুৱা ঠাঁচ সমাস সন্ধি প্ৰত্যয় শুদ্ধ উত্তৰ প্ৰত্যয় আৰু শেষৰ প্ৰশ্নটো হ'ল বিন বৰাগী নামৰ কবিতা পুথিখন কোনে ৰচনা কৰিছিল ৰঘুনাথ চৌধুৰী লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা বিনন্দ চন্দ্ৰ আগৰৱালা শুদ্ধ উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা